আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব? এপ্ৰিলৰ কোন তাৰিখে আপোনালোকে ইয়াৰ ফলাফল দেখিবলৈ পাব? আৰু আপোনালোকে আছাম এইচএছ ফাইনেল ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰা হৈছে? সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। আৰু আপোনালোকে এই ভিডিঅ'টি শেষলৈ চাই থাকিব। আৰু মই আপোনালোকক সম্পূৰ্ণ ইনফৰমেশ্যন জনাই দিম যে আপোনালোকে কেতিয়া কেনেকৈ ৰিজাল্টসমূহ চাব পাৰিব আৰু নিজৰ মোবাইলৰ দ্বাৰা আপোনালোকে আছাম এইচএছ ফাইনেল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব এইবাৰ আৰু আপোনালোকক সম্পূৰ্ণ ইনফৰমেশ্যন মই জনাই দিম। আৰু বহুতে কৈ আছিলে যে 20 এপ্ৰিলত দিব বুলি, আৰু আপোনালোকক ময়ো কেইটামান ভিডিঅ'ত জনাই দিছোঁ যে 20 এপ্ৰিল বা 17 এপ্ৰিলত দিব বুলি। এতিয়া সেইকেইটা ডেটৰ অতিক্ৰম কৰিলে বাৰু। এতিয়া আপোনালোকৰ চান্স আছে 21ৰ পৰা আপোনালোকৰ 30 এপ্ৰিলৰ ভিতৰত। আপোনালোকৰ এতিয়া লাষ্ট আছে আপোনালোকৰ 21ৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ পাব। আৰু ইয়াৰ কোন তাৰিখে আপোনালোকে সঠিককৈ আপোনালোকক ডেটটো মই জনাই দিম এই ভিডিঅ'টিত। এপ্ৰিল মান্থৰ আপোনালোকে কোন তাৰিখে পাব এপ্ৰিল মাহৰ, আপোনালোকক মই এই ভিডিঅ'টিৰ দ্বাৰা সম্পূৰ্ণকৈ ইনফৰমেশ্যন জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চালেহে বুজি পাব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ যে এই এপ্ৰিল মাহতে ঘোষণা হ'ব আপোনালোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। পোনপ্ৰথমতে মই আপোনালোকক অফিচিয়েল ৱেবছাইটত লৈ আহিছোঁ যে আছাম এইচএছ ফাইনেল ৰিজাল্ট 2026 ৰিজাল্ট ডেট এপ্ৰিল। ইয়াত অফিচিয়েল ৱেবছাইটতে লিখা আছে যে আপোনালোকে এপ্ৰিল মান্থতে ৰিজাল্টটো পাব, সেইটো চিয়'ৰ। ঠিক আছে, এপ্ৰিল মান্থতে পাব। আৰু ইয়াত লিখাই আছে আছাম আপোনালোকৰ যিটো নেকি ASSEB আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যিটো দিয়া আছে আপোনালোকে সেইটো পাব পাৰে। এতিয়া চাব আপোনালোকে টু বি এনাউন্স চুন, মানে আপোনালোকৰ এইকেইদিন ভিতৰত দিয়াৰ কথা আছিলে। মই আপোনালোকক কেইটামান ভিডিঅ'ত জনাই দিছিলোঁ যে 17 তাৰিখে নিদিলে 20 তাৰিখে দিব, আৰু 20 তাৰিখে নিদিলে আপোনালোকৰ 20ৰ পৰা সেইফালে 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে পাব, সেইটো মই জনাই দিছিলোঁ। তেনেকৈয়ে হ'বলৈ গৈ আছে। আৰু মই আপোনালোকক আৰু কেইটামান কথা জনাই দিম। তাৰ আগতে আপোনালোকক প্ৰুফ দেখুৱাম যে কেতিয়া ৰিজাল্টটো ফাইনেল ডিক্লেয়াৰ কৰা হ'ল। এতিয়া মই আহক আপোনালোকক মই দেখুৱাই দিম। এতিয়া মই আপোনালোকক গুগলৰ ডেছবৰ্ডত লৈ আহিছোঁ যে আপোনালোকক মই পোনপ্ৰথমতে ইয়াতে জনাই দিম কেতিয়া আহিব ৰিজাল্টটো। ঠিক আছে, বা কেতিয়া পাব আপোনালোকে। আৰু ইয়াত মই আপোনালোকক এই ভিডিঅ'টিত মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে মই কোনো এটা ডেটো আপোনালোকক 100% চিয়'ৰ এতিয়ালৈ মই তেনেকৈ কৰা নাই। 100% চিয়'ৰ পাবই বুলি কোৱা নাই, কিন্তু 90% 80% চান্স আছে বুলি কৈছিলোঁ। কাৰণ এইকাৰণেই কৈছিলোঁ যে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই তেওঁ সংবাদ মাধ্যমৰ দ্বাৰা নিজেই কৈছিলে। সেইবাবে মই আপোনালোককো জনাই দিছিলোঁ যে 20 বা 17 এপ্ৰিলৰ ভিতৰত পাব বুলি। এতিয়া সেইকেইটা ডেট অতিক্ৰম কৰিলে, সেইবাবে এতিয়া মই আপোনালোকক জনাই দিছোঁ যে এক্সপেক্ট ডেট হয়। ঠিক আছে, 21ৰ পৰা 30 এপ্ৰিলৰ ভিতৰতো পাব এইটো। ঠিক আছে, ইয়াত এক্সপেক্ট ডেট হয়। আৰু মই আপোনালোকক ডেটকেইটা এই ভিডিঅ'তে সম্পূৰ্ণকৈ জনাই দিম। আৰু এক্সপেক্ট ডেট লোৱাৰ আগত আপোনালোকক যিটো নেকি গুগল AI চাৰ্চ কৰে সেইটোৰ ডাটাৰ বেচিছত মই লৈ আহিছোঁ এইখিনি আপোনালোকক। ঠিক আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰে। এতিয়া এইখিনি আপোনালোকক মই দেখুৱাই দিম যে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC is expected to announce the Assam HS final result 2026 in the last week of April 2026। মানে ইয়াত কোৱা হৈছে যে এপ্ৰিলৰ লাষ্ট উইকত আপোনালোকে ৰিজাল্টটো পাব, লাইকলি এৰাউণ্ড এপ্ৰিল। ইয়াত দিয়া হৈছে যে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত এনেকৈ পাব পাৰে। 2026 বৰ্ষৰ 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাব পাৰে, সেইটো চিয়'ৰ। ৰিজাল্ট ফৰ অল ষ্ট্ৰীম, ইয়াত সকলো ষ্ট্ৰীমৰ ইয়াত ৰিজাল্ট পাব। ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, বা ভোকেশ্যনেল যিখিনি আপোনালোকৰ ছাবজেক্ট বা ষ্ট্ৰীম আছে গোটেইখিনি আপোনালোকে পাব। ইয়াত ছাবজেক্ট বাৰু এইকেইটা ভোকেশ্যনেলটো ছাবজেক্ট হ'ব। উইল বি এভেইলেবল অন দ্য অফিচিয়েল ৱেবছাইট, আপোনালোকৰ অফিচিয়েল ৱেবছাইটত পাব আপোনালোকে ৰিজাল্টটো ahsec.assam.gov.in এণ্ড ৰিজাল্ট assam.nic.in। আপোনালোকে এইকেইটা ৱেবছাইটত ৰিজাল্টটো চাব পাৰিব। এতিয়া আহক আপোনালোকক মই এতিয়া মূল কথাটো জনাওঁ যে আপোনালোকে কোন তাৰিখে ৰিজাল্টটো পাব। ঠিক আছে, আৰু সেইটো জনাৰ আগতে মই আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকে যিদিনাখনে নিদিয়ক কিয় ৰিজাল্টটো, সেইদিনাখনে আপোনালোকে ৰিজাল্টটো চাবৰ বাবে আপোনালোকে এইকেইটা ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে। মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকে এইটোত ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে। নেক্সট হৈছে আপোনালোকৰ এইটো assam.result.nic.in। আৰু আপোনালোকৰ থাৰ্ডতে আপোনালোকৰ বিশেষ অত্যাধিক ট্ৰাষ্টেড হয়। আৰু ট্ৰাষ্টেড মানে কি, আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নিদিয়ে। এইটো হৈছে উপলব্ধ মোবাইল এপ। এইকেইটাৰ থ্ৰু দি আপোনালোকে ৰিজাল্টটো চাব পাৰে। এইকেইটাৰ থ্ৰু দি আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰে, কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আপোনালোকে ৰিজাল্টটো চাব পাৰিব। ঠিক আছে, মই আপোনালোকক এইকেইটা দেখুৱাই দিলোঁ। আপোনালোকক এতিয়া মই এক্সপেক্ট ডেটটো জনাই দিছোঁ। ঠিক আছে, 21 হয়তো আপোনালোকে, ঠিক আছে, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিওঁ। হয়তো আপোনালোকে 21 তাৰিখ পাব, নহ'লে আপোনালোকে 22 তাৰিখ পাব,
নহ'লে আপোনালোকে 23 তাৰিখ পাব, আৰু নহ'লে আপোনালোকে 24 পাব, 25 আছে আপোনালোকৰ হাতত, 26 আছে আপোনালোকৰ হাতত, আৰু আপোনালোকৰ 27 আছে আপোনালোকৰ হাতত। আপোনালোকৰ 25, 26, 27 ঠিক আছে। আৰু আপোনালোকৰ এতিয়া মাজত এটা ৰবিবাৰ পৰে বাৰু, ছানডে এটা পৰে, সেইটো গোটেইখিনি কাউণ্ট কৰি পালে আপোনালোকৰ হাতত 6-7টা দিন আছে, ঠিক আছে। 6টা দিন আছে বাৰু, 6-7টা দিন। তাৰ ভিতৰত আৰু আপোনালোকক মই যে ক'ব নোৱাৰিম যে 30 তাৰিখৰ বাহিৰে আৰু ৰিজাল্ট দিব নেকি, নে কিমান তাৰিখে দিব, সেইটো মই ক'বলৈ নাযাওঁ। যিটো নেকি গুগলত দিয়া আছে, AI যিটো চাৰ্চ কৰিছে, সেইটোৰ ওপৰতহে মই আপোনালোক এই কথাখিনি কৈছোঁ, ঠিক আছে। আপোনালোকে এইকেইটা ডেটৰ ভিতৰত পাব ৰিজাল্টটো চিয়'ৰ, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে ইয়াত এপ্ৰিলত এক্সপেক্ট কৰা আছিলে, এতিয়া বাৰু এতিয়া এপ্ৰিলৰ 20 তাৰিখৰ পৰা, অৰ্থাৎ 20 তাৰিখটো আজি গ'লে, 21 তাৰিখৰ পৰা আপোনালোকে 30 তাৰিখৰ ভিতৰত ৰিজাল্টটো চাবলৈ পাৰিব, সেইটোতো 90% চিয়'ৰ। কাৰণ ইয়াতো মই 100% দিব নোৱাৰোঁ, কাৰণ এইকাৰণে দিব নোৱাৰোঁ যে তেওঁলোকে মেথ ইলেকশ্যনৰ পিছতো ৰিজাল্টটো দিব পাৰে, ঠিক আছে, সেইটো সম্ভৱ। বহুতো 2025 বৰ্ষতেও কিন্তু এপ্ৰিলতে দিছিলে, তাৰ আগত কিন্তু মে'ত, ঠিক আছিলে, মে' মাহত ৰিজাল্ট দিছিলে আগতে। সেইকাৰণে মই কৈছোঁ যে 100% মই নিদিওঁ, 90% দিছোঁ যে আপোনালোকে 21ৰ পৰা 30ৰ ভিতৰত ৰিজাল্টটো পাব, ঠিক আছে। আৰু যিদিনাখনে ৰিজাল্টটো দি আপোনালোকে চাব পাৰিব, আপোনালোকৰ এক্সপেক্ট ডেটটো মই জনাই দিলোঁ। আপোনালোকে এই উপলব্ধ মোবাইল এপ থ্ৰু দি চাব পাৰিব, আৰু আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ড থ্ৰু দি আপোনালোকে ৰোল আৰু নংটো এণ্টাৰ কৰি আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকে পাছ হোৱাৰ পিছত, ঠিক আছে, আপোনালোকে গভৰ্ণমেণ্ট এক্সামৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰিব, নিশ্চয় আপোনালোকে সেইটোৰ যিকোনো এটা আপোনালোকে এক্সাম ক্ৰেক কৰাৰ আগতে আপোনালোকে জেনেৰেল নলেজখিনি জানিব লাগিব, ঠিক আছে। মেথ আপোনালোকে আৰু লগত ৰিজনিংটো জানিব লাগিব। সেইখন বুক যদি আপোনালোকে এতিয়াই ক্ৰয় কৰে, তেতিয়া আপোনালোকে পঢ়িবলৈ টাইম পাব, আৰু আপোনালোকে অতি কম সময়ৰ দিনৰ ভিতৰত আপোনালোকে প্ৰিপেৰেশ্যন কৰি এটা চাকৰি আপোনালোকে পাবলৈ সক্ষম হ'ব। যিহেতু আপোনালোকৰ 18+ হ'বলৈ গৈ আছে, আৰু হ'বও নিশ্চয়। আপোনালোক কিছু সংখ্যকৰে 18 বছৰ অত্যাধিক হৈছে, তেওঁলোকেতো নিশ্চয় গভৰ্ণমেণ্ট এক্সামত দিব পাৰিব, তেওঁলোকে কোনো চিন্তা নকৰিব। সেই আপোনালোকৰ যিখিনি নেকি মেথছ, ৰিজনিং, আছাম, জেনেৰেল নলেজ, গোটেইখিনি বুক মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিছোঁ। আপোনালোকে সেইকেইখন বুক বাই কৰি পঢ়িব পাৰে, কাৰণ সেইকেইখন বুক পঢ়িলে আপোনালোকে, যেনেকৈ এতিয়া আপোনালোকে যদি নপঢ়োঁ বুলি ভাবে, তেন্তে আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ সময়ত আপোনালোকৰ বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে কৈছোঁ, আপোনালোকক মই এটা এডভাইচ দিছোঁ যে আপোনালোকে এতিয়া যিহেতু গ্ৰেজুৱেশ্যন কৰিব, গ্ৰেজুৱেশ্যন কৰাৰ লগত আপোনালোকে নিজৰ যিটো নেকি কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। তেতিয়াহ'লে আপোনালোকে 2-1 বছৰত আপোনালোকে ক্ৰেক কৰি দিব পাৰিব, ঠিক আছে। আপোনাৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, সেইবাবে আপোনালোকে যদিহে বুক কেইখন বাই কৰে, তেন্তে আপোনালোকে কম মূল্যত পাব, আৰু আপোনালোকে পঢ়িব পাৰিব, ঠিক আছে। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ইনফৰমেশ্যন ভিডিঅ' দেখিবলৈ বিচাৰে, তেন্তে এই চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কেতিয়া ৰিজাল্ট দিয়ে তাৰ আগদিনা আপোনালোকক মই এটা সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' বনাই দিম, ঠিক আছে। ধন্যবাদ।